হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক খুব বেছি ভালেই আছে আৰু ময়ো ভালেই আছোঁ। এতিয়া বিয়াত যাব ওলাইছোঁ, মানে কইনাৰ যে আজি ৰিচেপশ্যন থকা বুলি কৈছিলোঁ তাৰ দিনত এতিয়া আমাক ইনভাইট কৰিছে। এতিয়া দিনত তাত যাম আৰু ৰাতি বৰসাজি যাম। মোৰ আজি মই হালধীয়া কাপোৰযোৰ পিন্ধিছোঁ, মেখেলা চাদৰ। কেনেকুৱা লাগিছে জনাব মোক। তাত গৈ মোৰ ফুল লুকটো দেখাব ট্ৰাই কৰিম আৰু তেতিয়াহ'লে এতিয়া যাওঁ। দেৰিয়ে হৈছে, তলত ৰখি আছে হাজবেণ্ডে, কেতিয়াবাৰ পৰা ৰখি আছে, হোৱাই নাছিলে মোৰ। এতিয়া মই যাওঁ, আহি পেলাই সকলোকে লগ পাইছোঁ। আমিও এতিয়া বিয়া আহি পালোঁ আৰু কইনাও ষ্টেজত উঠি আছে। সকলোৱে ফটো উঠাই আছে কইনাক। কাপোৰযোৰ এবাৰ দেখাই দিলোঁ সকলোকে, কি পিন্ধিলোঁ মই আজি, কেনেকুৱা লাগিছে জনাব। খোৱা লোৱা হৈ গ'ল আমাৰ আৰু এতিয়া ফটো ছেশ্যন চলি আছে সকলোৰে। বিয়াত গ'লেতো প্ৰথমে সকলোৱে ফটোৱে উঠি লয়, তাৰপিছতহে বেলেগ। বিয়াৰ পৰা আহি পালোঁ, অলপ দেৰি হ'ল আহি পাওঁতে। অলপ দেৰি ৰেষ্ট কৰিলোঁ, ৰেষ্ট কৰি এতিয়া চাহ খাওঁ। চাহ বনাই আছোঁ, এতিয়া অলপ চাহ খাই লওঁ। যিমান পাৰি মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, মোৰো ভাল লাগে তেতিয়া মনটো শ্বেয়াৰ কৰিলে। কাপোৰ পিন্ধা হৈয়ে গ'ল মোৰ, এতিয়া মেকআপ কৰিলে হ'ব। কেমেৰাত যেনেকুৱা দেখি আছে কাপোৰযোৰ তেনেকুৱা নহয়, অলপ কালাৰটো লাইট কালাৰ, ইয়াতে বেছি ডাৰ্ক দেখি আছে। এতিয়া হৈ গ'লোঁ ৰেডি। এয়া মেকআপ হৈ গ'ল, এতিয়া চবেই ওলালোঁ, যাম আৰু। ৰেডি হ'লোঁ গোটেইবোৰ। আমি এতিয়া দৰা ৰেডি হৈ আছে, ৰেডি হৈ আছে। আমি যাম, দৰা ৰেডি হোৱাই নাই। ইয়াতে সকলোৱে বৰসাজি যাবৰ কাৰণে ৰেডি হৈ আছে, কিন্তু দৰাহে ৰেডি হোৱা নাই। বাকী সকলো ৰেডি হৈয়ে গ'ল। ঘৰৰ পৰা ওলালোঁ, এয়া দৰাৰ গাড়ী পিছে পিছে আমি গৈ আছোঁ। এতিয়া আহি পালোঁ, কইনা য'ত বিয়া পাতিছে তাত আহি পালোঁ। আগপিনে বহুত গাড়ী জাম হৈ গৈছে, আমি সেইকাৰণে দূৰতে গাড়ী ৰখিলোঁ আৰু তাৰ পৰাই চাই আছোঁ, পিছতহে ওলাই আহিলোঁ। আৰু এতিয়া কইনা ভিতৰৰ পৰা ওলাই আহিলে, এইখিনি চাই বৰ ভাল লাগিল।
আৰু আজি হ'ল পিছদিনা আৰু ৰাতি সকলোৱে মিলি মিউজিকেল চেয়াৰ খেলি আছোঁ। ডাঙৰ সৰু সকলোৱে একেলগে খেলি আছোঁ, ভাল লাগে এনেকৈ। শেষত কিন্তু আমি দুজনীয়ে থাকিলোঁ, মই আৰু মোৰ ননদজনী। আমি দুজনীয়ে থাকিলোঁ, সেইকাৰণে চবেই হাঁহিয়ে আছে যে ঘৰতে মানুহ দুজনী একেলগে পৰি গ'লোঁ। শেষত কিন্তু ময়ে জিকিলোঁ। বহুত ভাল লাগিলে মোৰ। ভিডিঅ'টো সময় দি শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব। তেতিয়াহ'লে সকলোকে লগ পাই আছোঁ মোৰ অন্য এটি ভিডিঅ'ত।